আজি আমি গোটেই আমাৰ গাঁৱৰ যিমানখিনি মানুহ ইয়াত ওলাই আহিছে, কাৰণ আজিৰ পৰা ধৰি 5-6 বছৰ আগৰ পৰা আমি চৰকাৰক MLA মিনিষ্টাৰক জনাই আছোঁ আমাৰ ৰাস্তা যিকোনো আমাৰ গাঁৱৰ যিমানখিনি সমস্যা ইয়াত কিবা কৰি আছে সমস্যা আমি ভুগি আছোঁ। তাৰ কাৰণে আমি এই পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ। আমাক MLA হওক, মন্ত্ৰী হওক, মিনিষ্টাৰ হওক, আমাক ইমানখিনি বছৰে বছৰে আমাক মিছা কথা কৈ আছে। আৰু মিছলীয়া বুবন পেগু সি আমাক যোৱা ডিচেম্বৰ মাহত ইয়াত আহি নিজে ইয়াত ৰাস্তাৰ যিমানখিনি কাম কৰিম বুলি এই প্ৰতিশ্ৰুতি লৈ ইয়াৰ পৰা বুট লৈ যায়। আৰু তাৰ পাছত লৈ যোৱাৰ পাছত চিটত বহাৰ পাছত ইয়াত ঘূৰি নাচাগে। তাৰ কাৰণে আমি গোটেই ইয়াত আমাৰ 9-10খন গাঁও একেলগে মিলি আজি এই পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ। কাৰণ আমি ইয়াত ভুক্তভোগী, আমাৰ ইয়াত না নাও চলে, না গাড়ী চলে, ইয়াত একো নচলে। ইয়াত আমাৰ প্ৰকৃত গাড়ী হয় আমাৰ ট্ৰেক্টৰৰ লগতে যিমানখিনি আমাৰ সমস্যাৰ লগত আমি ইয়াত চলাচলি হৈ আছোঁ। গতিকে অতি সোনকালে আমাৰ এই ৰাস্তাখন বনাই দিব লাগে। গতিকে যদি ইয়াত ৰাস্তা সোনকালে বনাই নিদিয়ে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু এই জুই জ্বলিছে, জ্বলিব আৰু জ্বলি থাকিব। আৰু বিজেপি চৰকাৰক সকীয়নি জনাইছোঁ, আজিৰ দিনৰ পৰা যিমানখিনি আমাৰ ৰাইজে একেলগে গোট হৈ আছোঁ আৰু হৈ থাকিব ভৱিষ্যতে। আৰু ইয়াত আমাৰ যিমানখিনি সমস্যা অতি সোনকালে অতি শীঘ্ৰে কামটো কৰি দিবলৈ বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ। যদি আমাৰ সোনকালে আমাৰ ৰাস্তাটো কৰি নিদিয়ে আমি এই অহা MP ইলেকশ্যনত আমি বুট বৰ্জন কৰিম বুলি ৰাইজে প্ৰতিশ্ৰুতি লৈছে। প্ৰধান বৰুৱা যদি গুৰুত্ব দিয়ে ইয়াত কথা ক'বলৈ যায়, প্ৰধান বৰুৱাটো আমি নামটোৱে শুনো, কিন্তু ইয়াৰ চেহেৰা আমি মোবাইলত বা ক'ৰবাৰ ফটোত দেখোঁ। কিন্তু ইয়াৰ বৰি দিয়া সি কোনো কিবাই নাই। আৰু আমাৰ প্ৰধান বৰুৱাই নহয়, আমাৰ ইয়াৰ জোনাই সমষ্টি MLA তাৰ কথাটোতো আমি গোটেই ৰাইজে অৱগত। কাৰণ সি ভাল কথাবিলাক কৈ ইয়াৰ পৰা বুটটো ওলাই যায় আৰু ইয়াত একো কাম নকৰে, কয় আমুকত কৰিম তামুকত কৰিম। কিন্তু আজিলৈকে আপোনালোকে দেখিছে চাগে এইটো ৰাস্তা নে নদী, এইটো কোনেও চিনিব নোৱাৰে ইয়াত। গতিকে অতি সোনকালে আমাৰ এই MP ইলেকশ্যনৰ আগে ইয়াৰ কাম আৰম্ভ কৰিব লাগে বুলি আমি বাৰম্বাৰে বিজেপি চৰকাৰক সকীয়নি জনাইছোঁ। আৰু কাম আৰম্ভ কৰিব লাগে বুলি গোটেই ৰাইজে আজি এই পদক্ষেপ ল'বলৈ বাধ্য হৈছে। মাননীয় ৰাজ, মই ছায়াশ্ৰী গয়াৰী হয়। তাৰপিছত আমি এই পুতলা যে আমি জ্বলাইছে নহয়, এইটো পুতলাটো কিয় কাৰণে আমি জ্বলাইছে, আমাক ৰাস্তা লাগে। এই তেলেমৰ পৰা আমাৰ চিয়াৰীলৈকে একদম ৰাস্তা লাগে। আমি কাৰণ এইটো কি কৰিব লাগে, মানে আমি এইটো ল'ৰা ছোৱালী বহুত অসুবিধা হৈছে। এই বুবন পেগুনা কি কয়, এইবিলাক আমাক একো দিয়া নাই। আমাক লাগে ৰাস্তা একদম তেলেমৰ পৰা চিয়াৰীলৈকে স্পট আমাক লাগিব, নহ'লে আমিতো একো ক'ব নোৱাৰে নহয়। চব কথাটো আমি বেয়া ভাল চব ক'বলৈ জানো।
তাৰপিছত আমি ছাৰ বুলি আপোনাক কোৱা নাই, কিন্তু আমি মৰমত থৈছে। আমাক এইটো ভোট লাগে বুলি কৈ থাকে সিহঁতে। আমি পাব্লিকে ভোট দি কিনি জয়যুক্ত কৰে, তাৰপিছত আমাক একো নিদিয়ে। এই আগত বছৰত কি কৈছে, আমি একদমৰে কিবা কি কৈছিলে চিলাপথাৰ গৈছিলি আৰণাই দি আমি দৰাইছিলে তাক একদম ডিঙিত, আমি আৰণাইৰ লগত একদম ভালকে ছাৰ বুলি আমি দিছিলো, আমাক ৰাস্তা দিম বুলি। হ'ব বুলি কৈছে আমাক, কাৰণ আজিলৈকে নাই।